আজি মই আৰু এটা গহনাৰ ওপৰত ব্লগ বনাম। ইয়াৰ আগতে মই অসমীয়া গহনাৰ মানে তামৰ ওপৰত সোণৰ পানী চৰোৱা গহনাৰ ওপৰত ব্লগ বনাইছিলোঁ। এইটো মই সোণৰ পানী চৰোৱা নহয়, নৰ্মেল ইমিটেশ্যন যে থাকে মানে কম প্ৰাইজৰ মানে ভাল কোৱালিটিৰ, কিন্তু সোণৰ পানী চৰোৱা নহয়। অসমীয়া গহনাৰ ডিজাইনৰ ছেটবিলাক কম প্ৰাইজৰবিলাক, এইকেইটাৰ মই আজি অলপমান তাৰে কেইটামান দেখাম। এইটো ছেট ৰেড কালাৰৰ গামখাৰু ডিজাইন, দুটা শিলিখা আছে দুফালে, অকণমান দীঘল ইয়েৰিং আৰু চেইনডাল দীঘল হয়। এইটোৰ দাম আপোনালোকে দামবিলাক সোধে কাৰণে মই অলপমান কৈ দিছোঁ। এইটো আপোনাৰ 700ৰ পৰা 800ৰ ভিতৰত আহি যাব, মানে 600ৰ পৰা 800ৰ ভিতৰত আহি যায়। এইটো এটা ছেট আপোনাৰ পিংক আৰু হোৱাইট ষ্ট'নত আছে। সোণৰ পানী চৰোৱা গহনাটো এনেকুৱা ছেট আহে, কিন্তু এইটো তাতকৈ কম দামৰ। এইটো আপোনাৰ 1000ৰ পৰা 1200 মানৰ ভিতৰত এনেকৈ আহি যায়। ডাঙৰ লকেট আৰু এনেকুৱা কাণফুলিযোৰ বেছি ডাঙৰ নহয় কাৰণে বহুতে ডাঙৰ কাণফুলি বেয়া পায়, সেইকাৰণে এইটো কাণফুলিটো বহুত ধুনীয়া জোখৰ হয়। এইটো এটা ৰঙা জাপি। ৰঙা গহনাবিলাক চব কাপোৰৰ লগতে যায় কাৰণে মই অলপ ৰঙা গহনা বেছিকৈ ৰাখোঁ। ৰঙা জাপি মীনা কৰা ডাঙৰ জাপি হয়, কাণফুলিটো অকণমান ডাঙৰ। দামটো আপোনাৰ 1000ৰ পৰা 1500ৰ ভিতৰত আহি যাব। এইটো এটা জোনবিৰি ছেট, চিম্পল জোনবিৰি লকেট মটৰমণিৰ লগত লগাই থোৱা আছে। এনেকুৱা ছেটৰ বেছি দাম নাই, এইবিলাক ছেট চববিলাক 500ৰ তলতে আহে। এই ছেটটো মোৰ বহুত ভাল লাগে। এইটো আপোনাৰ দুগদুগী বুলি যে কয়, দুগদুগী ছেট চিম্পল মটৰমণিৰ লগত লগাই থোৱা আছে, মাল্টি কালাৰৰ। এইবিলাকো চব 500ৰ তলৰ অহাই ছেট হয়। এইটো ৰঙা মণি থকা জাপি ছেট, সৰু কাণফুলিৰ লগত, বহুত মৰম লাগে। এইটোৰ দাম আপোনাৰ 600-700ৰ ভিতৰত আহি যাব। এইটো আৰু এটা জাপি, এইখিনি ওলমি থাকে, ধান শিৰা কয় নে কি কয়, মই নামবিলাক কওঁতে ভুল হ'লে প্লিজ শুধৰণি কৰি দিব। ডাঙৰ জাপি মটৰমণিৰ লগত এনেকুৱা ধান শিৰা থকা কাণফুলি। এইবিলাক ছেটৰ দাম আপোনাৰ 1000ৰ তলত আহি যায়। এইটো ছেট ৰেড কালাৰৰ মণি, এনেকৈ দুটা জাপি আছে, জাপি কাণফুলিৰ লগত। এইটো দামটো ক'ব লাগিব নহয়, দামটো 1000ৰ তলত আহি যায়, বেছি দাম নহয়। ৰঙা বহুত দেখালোঁ, এবাৰ এইটো ব্লুৱে নে গ্ৰীণে নে মই ধৰিব পৰা নাই, ব্লু টাইপৰ গ্ৰীণ কিবা জাপি ছেট, ফুলৰ এনেকুৱা মালা থকা চেইন, তাৰপিছত কাণফুলি দীঘল টাইপৰ। গল্ডেন কালাৰৰ জোনবিৰি লগত গল্ডেন কাণফুলি, একো কালাৰ নাই, প্লেইন জোনবিৰি আৰু কাণফুলি। এইটো 500 টকাৰ ভিতৰত আহি যায়। এইটোত আপোনাৰ মানতাছা ছেট, কম প্ৰাইজৰ মানতাছা 500-600ৰ ভিতৰত আহি যায়। মাল্টি কালাৰৰ আছে আৰু বেলেগ কালাৰৰ থাকে, মোৰ তাত বা আছে নে নাই চাব লাগিব। এতিয়া এইটো মাল্টি কালাৰৰ 500ৰ ভিতৰত আহি যায়। আৰু এটা মণি থকা ছেট, এই লকেটটোৰ নামটো মই গম নাপাওঁ, নাম নাই নেকি, এনেই কিবা এটা ডিজাইন, ভালে লাগিছে ডিজাইনটো। এইটো দামটো 700ৰ পৰা 900ৰ ভিতৰত ইমান মানত আহি যায়। মণি থকাবিলাকৰ অলপ দাম লয় ন, ইমান দামীও নহয় কিন্তু কম দামীও নহয়, ভাল লাগিব, আনকমন ডিজাইন। আজি ৰঙা ছেটে দেখাই আছোঁ। এইটো গামখাৰু বুলিয়ে কয় নে মেজবেৰী বুলিয়ে কয় গম নাপাওঁ, মুঠতে এনেকুৱা স্কুৱেৰ চাইজৰ মীনা কৰা আছে। ডাঙৰ লকেট, যোনে ডাঙৰ লকেট ভাল পায় তাৰ কাৰণে একদম পাৰফেক্ট। দামটোও বহুত কম, দামটো মই নকওঁ, দোকানত আহিব, চবৰে দাম ক'লে বেয়া কথা হ'ব। দোকানত আহিব, বহুত কম দাম,
দেখাত যিমান ধুনীয়া সিমান দাম নহয়। এইটো ফুল থকা ছেট কাণফুলিৰ লগত প্লাষ্টিকটো এৰুৱা নাই আৰু ভাগৰ লাগি গৈছে এৰাই এইটো 1000ৰ ভিতৰতে দাম আহে 900-700 এনেকুৱা ভিতৰত আহিব। এইটো এটা ব্লু ডাৰ্ক ব্লু আৰু লাইট ব্লু এইটো ব্লেক নিচিনা লাগিব পাৰে কেমেৰাত কিন্তু এইটো ডাৰ্ক ব্লু আৰু লাইট ব্লু এনেকুৱা 1 2 3 4 5 5টা জোনবিৰি টাইপৰ কিবা আছে জোনবিৰিয়ে নেকি এনেকুৱা ডিজাইন ব্লু কালাৰৰ কাপোৰৰ লগত ধুনীয়া যায়। এনেকুৱা 200-300 টকাৰ ভিতৰত পোৱা আপোনাৰ মেজবেৰী ছেট আহে সৰু জোনবিৰি ছেট আহে সৰু লকেট চবে ডাঙৰ লকেট ভাল নাপায়তো তাৰ কাৰণে ভাল সৰু লকেট ভাল পোৱাৰ কাৰণে ধুনীয়া ডিজাইন একদম প্লেইন গোল্ডেন জোনবিৰি অলপ দীঘলীয়া কাণফুলি দামটো এই 300-400 ভিতৰত হৈ যাব। এইটো অকণমান ডাঙৰ জোনবিৰি ব্লু আৰু হোৱাইটত মিনা কৰা আছে অলপ কাণফুলিটো ডাঙৰ ব্লু হোৱাইটত মিনা টাৰ্চেল লগাই থোৱা আছে দামটো 500-600ৰ ভিতৰত আহি যাব। এইটো এটা মাল্টি কালাৰৰ জোনবিৰি কাণত লাগি থকা কাণফুলি মাল্টি কালাৰৰ জোনবিৰি এইবিলাক চব 500 টকাৰ তলত। আৰু আছে বেলেগ বেলেগ ধৰণৰ ছেট এটা এটাকৈ নেদেখাওঁ কেইটামান একেলগে দেখাই দিওঁ। দামবোৰহে এনেকুৱা কম প্ৰাইজৰে হয় আৰু আগতে কোৱা দামবোৰো তাৰমানে সেই হ'ব ইফাল সিফাল হ'ব আৰু মই এতিয়া ভিডিঅ'ত দামবিলাক ক'ব অলপ অসুবিধা না দামৰ কথা নাই ডিজাইনো আছে বেলেগ বেলেগ গলপাতাও আছে নেক্সট ভিডিঅ'ত গলপাতা দেখাম। ঠিক আছে আজিকালি কিন্তু তালে আৰু বাই বাই।